এতিয়া বাজিছে ৰাতিপুৱা 5:30 আৰু আমি ওলাইছোঁ দাৰ্জিলিঙলৈ বুলি। আমাৰ যাত্ৰা আৰম্ভ হ'ব দাৰ্জিলিঙলৈ। এই ভিডিঅ' এতিয়াৰ নহয়, এই ভিডিঅ' হৈছে যোৱা বছৰৰে জুলাই মাহৰ অৰ্থাৎ 2022 চনৰ জুলাই মাহৰ আমি গৈছিলোঁ দাৰ্জিলিঙৰ সম্পূৰ্ণ যাত্ৰা আপোনালোক দেখাই আছোঁ। চাওক, ভিডিঅ'টো ভাল পাব আৰু ভাল পালে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোত সঁহাৰি জনাব। বাকী নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে #Assamese Traveler hat। বাকী বলক আমাৰ যাত্ৰাটো সম্পূৰ্ণ দেখাই আছোঁ আপোনালোক। এয়া দেখিছে, আহি ভাগৰে যুগৰে আমাৰ অৱস্থা একদম বেয়া। কমেও এতিয়ালৈকে আমি যাব লগা হৈছে 1500 কিলোমিটাৰমান, য'ত নেকি আমি তেতিয়াহে পামগৈ দাৰ্জিলিং। কিন্তু ভাগৰ লাগিছিল যদিও যেতিয়াই আমি এই পৰিৱেশবিলাক দেখিলোঁ, চাওকচোন, এই পৰিৱেশবিলাক দেখাৰ লগে লগে মন ভৰি উঠিল। আমাৰ সম্পূৰ্ণ ভাগৰ শেষ। বাকী সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাওক, মজা লওক, আমিও মজা লওঁ। এয়া ৰাতিৰ দৃশ্য দাৰ্জিলিঙৰ। আহি পাই গ'লোহি। আমি ৰুম ল'লোঁ। ৰুম বিচাৰোঁতে আমাক যথেষ্ট সময় লাগিছিল। তেতিয়া ৰুম চুম বিচাৰি আমি কমে এঘণ্টামানৰ পিছত আমি ৰুমত সোমালোঁ। চাহ কেনেকুৱা লাগিছে ইয়াত থাকি কোৱাচোন? ৰাইডটো কেনেকুৱা লাগিল পাহাৰৰ ওপৰে ওপৰে? অৱশেষত আহি পালোহি দাৰ্জিলিং, আৰু দাৰ্জিলিঙতে এটি ৰুম বুক কৰি আমি এতিয়া থাকিব লৈছোঁ। এয়া মুনু, হাই কৈ দিয়া। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ব্লগত আমি সম্পূৰ্ণ দাৰ্জিলিংখন ফুৰিম আৰু তাৰ ভিডিঅ'টো আপোনালোকে দেখি পাব। চাই থাকক ভিডিঅ'টি, শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। গুড মৰ্ণিং গাইজ। ৰাতিপুৱা হৈ গ'ল আৰু আমি উঠি চিধাই ওলালোঁ ফুৰিবলৈ বুলি। এয়া হৈছে দাৰ্জিলিং মাৰ্কেট। ইয়াত আমি ঘূৰি আছোঁ। তাৰপিছত আমি যাম দাৰ্জিলিং জু। এয়া হৈছে দাৰ্জিলিং জু। আমি পাই গ'লোঁ, টিকেট কাটা হৈ গ'ল। আমি এতিয়া ভিতৰত সোমাই যাম। ভিতৰত কি আছে? ভিতৰত আছে HMI, মানে হৈছে এইখন হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউট। ইয়াত কিদৰে মাউণ্টেইনিং কৰা হয় সকলো দেখাই থকা হৈছে। এইবিলাক চাওক। এইখন হৈছে মিউজিয়াম। ইয়াৰ ভিতৰত কিন্তু কেমেৰা এলাও নাই, সেইকাৰণে গুচি আহিলোঁ। ইয়াত চাওক বাগানৰ পৰিৱেশ কি ধুনীয়া। এই পৰিৱেশটো চাবলৈহে যেন আমি আহিছোঁ দাৰ্জিলিং। পইচা উচুল যিমান খৰচা হৈ গ'ল। বাকী আপোনালোকেও আহিব পাৰে, মজা লাগিব এখন ঠাই। পাই গ'লো এতিয়া বাটাচিয়া লোক। ব'লা ভিউজ চাওক না, ভিউজ চাওক। এই ভিডিঅ'টো মাত্ৰ শ্বৰ্ট ক্লিপেৰে বনোৱা হৈছে। বাকী সম্পূৰ্ণ ভিডিঅ'বিলাক চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ চেনেলটোৰ ভিতৰত গৈ দাৰ্জিলিঙৰ গোটেইকেইটা এপিছ'ড চাব পাৰে। তাত সম্পূৰ্ণ দিয়া আছে ভিডিঅ'বিলাক। চাওক আৰু মজা লওক। ভিউ মুমেণ্ট এতিয়া ভিউ চাওক, তাৰ বাদে একো চাব নালাগে। মোকতো ইগন'ৰে কৰক, মোৰ চেহেৰা পাতি মোক ইগন'ৰে কৰক। মোৰ চেহেৰাটো অৱস্থা নাই, মোৰ চেহেৰা ইগন'ৰ কৰক। বৰ্তমান মাত্ৰ ভিউ চাওক। এইখন হৈছে নদী। নদীখন শুকাই বালি পৰি আছে। এই বালি ভিউজটো চাওক এবাৰ।